বন্ধু বান্ধৱীসকল, এইখিনি ছাগলীৰ মাংস। মই প্ৰথমতে মাংসখিনি ধুই ধুনীয়াকৈ চাফা কৰি লৈছোঁ। তাৰ পাছত তাৰ লগত দিবৰ বাবে এয়া মই ডাঙৰ পিঁয়াজ দুটা, আদা নহৰু বটা, তেজপাত, শুকান জ্বলা এইবোৰ ৰাখিছোঁ। আনহাতে তাৰ লগত দিবৰ বাবে এয়া আলু দুটা আৰু অমিতা কেইপিচমান কাটি ৰাখিছোঁ। এয়া চাওক, ছাগলীৰ মাংসখিনি মই আজি অমিতা আৰু আলুৰে বনাম। এয়া কেৰাহীত তেল গৰম হৈছে। প্ৰথমতে মই কেৰাহীত অমিতা আৰু আলুখিনি অলপ সময় ফ্ৰাই কৰিম। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, খালি তেলতে এইখিনি অলপ সময় ফ্ৰাই কৰিম আৰু তাৰ পাছত মই এইখিনি ইয়াৰ পৰা নমাই ৰাখি দিম। এয়া চাওকচোন, এইখিনি মই ধুনীয়াকৈ খালি তেলতে অলপ সময় ফ্ৰাই কৰিছোঁ। বেছি সময় নহয়, অলপ সময় ফ্ৰাই কৰিছোঁ। এয়া চাওক, এইখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এইখিনি আন এটা পাত্ৰত ধুনীয়াকৈ কেৰাহীৰ পৰা আনি থৈ দিলোঁ আৰু কেৰাহীটোত মই আকৌ তেল দিছোঁ। এয়া চাওক, এইখিনি ফ্ৰাই কৰি ৰাখি দিলোঁ আৰু কেৰাহীটোত মই আকৌ তেল দিছোঁ। এয়া চাওক, মই আকৌ তেল দিছোঁ। এতিয়া এইখিনি তেলখিনি গৰম হৈ গ'ল আৰু তাত মই অলপ জিৰা, গোটা জিৰা, তেজপাত আৰু শুকান জ্বলা এইখিনি দি দিলোঁ। এয়া তেজপাত, শুকান জ্বলা আৰু তাৰ লগতে কাটি ৰখা পিঁয়াজখিনিও মই দি দিলোঁ। এইখিনি অলপ সময় ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিম। চাবচোন, এয়া অলপ সময় হেতাখনেৰে লৰাই লৰাই ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিম। এইখিনি এনেকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰিলোঁ। এতিয়া ইয়াৰ লগত অকণমান চেনি দিম। চাব দেই, অকণমান চেনি দিম। এইখিনি কালাৰৰ কাৰণে দিয়া হৈছে আৰু তাৰ লগতে এয়া আদা নহৰু বটাখিনি দি দিম আৰু অকণমান সময় আকৌ মই এইখিনি ফ্ৰাই কৰিম। এয়া চাওক, এইখিনি মই আকৌ অলপ সময় ফ্ৰাই কৰিলোঁ। এয়া তাৰ পাছত এইখিনি অলপ সময় ফ্ৰাই হৈ গ'ল আৰু মই এতিয়া ইয়াত ধুই ৰখা মাংসখিনি দি দিম। এই মাংসখিনিত মই এতিয়ালৈ একো দিয়া নাই, খালি ধুই ৰাখিছোঁ। এই মাংসখিনি এতিয়া মই এনেকৈ ফ্ৰাই কৰিম। এয়া চাওক, এনেকৈয়ে মই অলপ সময় ফ্ৰাই কৰিলোঁ। তাৰ পাছত মই ইয়াত এয়া হালধি দিলোঁ আৰু আকৌ হালধিখিনি দি মই হেতাখনেৰে অলপ চাৰিওফালে লগাকৈ লৰাই দিছোঁ। তাৰ পাছত মই আকৌ ইয়াত জিৰা গুড়ি, তাৰ পাছত জালুকৰ গুড়ি, ধনিয়া গুড়ি, এই সকলোবোৰ ধনিয়াৰ গুড়ি এই সকলো মই ইয়াত দি দিলোঁ আৰু এতিয়া মই এইখিনি আকৌ ধুনীয়াকৈ ফ্ৰাই কৰিম। এয়া চাওক, এই আটাইখিনি মছলা মই ধুনীয়াকৈ ইয়াত দি দিলোঁ আৰু এইখিনি মই এতিয়া আকৌ ধুনীয়াকৈ হেতাখনেৰে লৰাই লৰাই ফ্ৰাই কৰিম। মই হেতাখনেৰে মাংসখিনি নন ষ্টপ লৰাই থাকিম, কাৰণ মই যিহেতু জুইখিনি বঢ়োৱা আছে, গতিকে মই এইখিনি লৰাই লৰাইয়ে ফ্ৰাই কৰিম, নহ'লে তলফালে লাগি যাব। সেইবাবে এতিয়া মই ইয়াত এয়া নিমখ দি দিলোঁ আৰু তাৰ লগতে মই অকণমান এয়া চাওক, মই নিমখ দি দিলোঁ আৰু তাৰ লগতে অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰো দি দিম। এয়া চাওক, মই ইয়াৰ লগতে অলপ সময় ফ্ৰাই কৰিলোঁ আৰু তাৰ লগতে মই অকণমান ৰেড চিলি পাউডাৰো দি দিলোঁ। এয়া চাওক, দি দিলোঁ। এইটো কালাৰৰ কাৰণে, ইয়াত ইমান জ্বলা নাহে। এইখিনি আকৌ মই হেতাখনেৰে ধুনীয়াকৈ লৰাই লৰাই ফ্ৰাই কৰিম। এয়া চাওক, ধুনীয়াকৈ লৰাই লৰাই ফ্ৰাই কৰিম। এই মাংসখিনি মই নন ষ্টপ ফ্ৰাই কৰি আছোঁ আৰু মই জুইটো কমায়ো থোৱা নাই, সেইবাবে মই হেতাখনেৰে পূৰা লাৰি আছোঁ। এতিয়া এইখিনি ফ্ৰাই হৈ গ'ল আৰু ইয়াৰ লগত অমিতা আৰু আলুখিনি দি দিম। এয়া চাওক, মই ইয়াৰ লগত ফ্ৰাই কৰি থোৱা অমিতা আৰু আলুখিনি দি দিলোঁ। তাৰ পাছত মই আকৌ সেইখিনি অকণমান পানী দি অলপ সময় ফ্ৰাই কৰিলোঁ আৰু তাৰ পাছত অকণমান পানী দি মই এইখিনি আকৌ অলপ সময় ফ্ৰাই কৰিলোঁ। এতিয়া মাংসখিনি প্ৰায় অলপ সিজি যোৱাৰ দৰেই হৈছে। মই মাংসত ঢাকনি নিদিওঁ। মাংসত ঢাকনি দিলে
কিন্তু মাংসটো ইমান টেষ্টি নহয় আৰু কালাৰটো ইমান এটা নাহে। সেইবাবে মই মাংসখিনিত ঢাকনি নিদিওঁ, সেইবাবেই মই নিদিওঁ আৰু হেতাখনেৰে ননষ্টপ লৰাই লৰাই ফ্ৰাই কৰিম। এনেকৈ ফ্ৰাই কৰি থাকোঁতেই মাংসখিনি সিজি যাব আৰু তাৰ লগত অমিতা আৰু আলু দিয়া আছে যে সেইখিনিও সিজি যাব। এনেকৈ মই ননষ্টপ লৰাই লৰাই ফ্ৰাই কৰিলোঁ আৰু আনটো চুলাত মই পানী গৰম হ'ব দি থৈ দিছোঁ। এতিয়া মই ইয়াত পানী অলপ অলপকৈ দি ফ্ৰাই কৰিম। এয়া চাওক, অকণমান অকণমান পানী দি অলপ সময় ফ্ৰাই কৰিম। এয়া চাওক, অকণমান পানী দি মই অলপ সময় এইখিনি আকৌ ফ্ৰাই কৰিছোঁ, কিয়নো মই একেলগে ইয়াত বহুত পানী দি দিয়া নাই। এইখিনি এতিয়া মই অলপ পানী দি দিম। মই এই মাংসখিনিৰ লগত বহুত পানী নিদিওঁ। মই যিহেতু মাংসখিনি অলৰেডি ভাজি থাকোঁতেই সিজিয়ে গৈছে, গতিকে মই মাংসখিনিত অলপ পানী দিম আৰু গৰম পানী যিহেতু মাংসখিনিত এয়া পানী দিয়াৰ লগে লগে উতলিছে, গতিকে এই মাংসখিনি এতিয়া উতলাৰ লগে লগে হৈ যাব। ইয়াত আৰু ইমান পানী নিদিওঁ, মাংসখিনি এনেকৈয়ে হ'ব। অলৰেডি মাংস সিজিয়ে গৈছে, গতিকে যদি ভিডিঅ'টো চাই আছে আৰু ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে ভিডিঅ' দিলে পায় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই মাংসখিনি এতিয়া এনেকৈ হৈ গ'ল। আপোনালোকেও এবাৰ বনাব আৰু খাই চাব, সঁচাকৈয়ে বহুত ভাল।